নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গম পালে যে এতিয়া অসমৰ য়ং জেনেৰেশ্যনৰ কাৰণে ট্ৰেণ্ডিঙত থকা এটা বিষয়বস্তু যে আছাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব নাহিব সেইবিলাক কথাই লয়। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে নটিফিকেশ্যন আউট কৰিলে যে 1645 পোষ্ট অফ কনষ্টেবল এণ্ড 114 পোষ্ট অফ কনষ্টেবল Hill Strife or 58 posts of boatmen in Assam Police and 654 posts of driver constable and 204 posts of constable Assam Police Communication and 262 posts of constable of Assam Police Communication সকলোবিলাক আৰু গোটেইবোৰ শ্বৰ্ট লিষ্টেড হৈ গৈছে। আৰু ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা হৈ গৈছে। ভাইভা টেষ্ট, অৰেল আৰু ভাৰ্বেল এক্সামিনেশ্যনৰ কাৰণে নটিফিকেশ্যন আউট কৰা হৈছে। আৰু এতিয়া সকলোৱে ধুনীয়াকৈ নিজৰ ইনফৰ্মেশ্যন দি পিনি চেক কৰিব পৰা হৈছে কাৰোবাৰ এডমিট আহিছে নাই, কাৰ অহা নাই। এতিয়া অলৰেডি 30 তাৰিখে অলৰেডি নটিফিকেশ্যন আউট কৰিছে। আৰু যদি আপোনালোকে ডাউনলোড কৰাত কিবা অসুবিধা পায় তেতিয়াহ'লে এই ওপৰত দিয়া 0361 নাম্বাৰত আপুনি কণ্টেক্ট কৰিব পাৰিব। আৰু এইটো ইনফৰ্মেশ্যন আছে, প্ৰথমতে আপুনি এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব আৰু কেণ্ডিডেটছ নেম দিব লাগিব আৰু ডেট অফ বাৰ্থ সেইখিনি ভেৰিফাই কৰাৰ পাছত আপুনি লগ ইন কৰিলে আপোনাৰ যিখিনি ভাইভা ভাৰ্বেল এক্সামিনেশ্যনৰ কাৰণে যিখিনি এডমিট কাৰ্ড আহিব সেই এডমিট কাৰ্ডটো আপুনি ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব। থেংক ইউ।